everyone, welcome to my channel. মই বনশ্ৰী মই দিব্যজ্যোতি আৰু ইন শৰ্ট তেওঁ ডিজে বুলি মাতে কাৰণ দিব্যজ্যোতি হয়নে আজি আমি দুটা মিলি এটা গেম খেলিম কাপল চ্যালেঞ্জ হয় আমি এটা কিমান জানো ঠিক আছে তেতিয়াহলে আমি ভিডিওটো স্টাৰ্ট কৰো লেটস গেট স্টাৰ্টেড এতিয়া মই ৰুলটো কম নে তুমি কবা তুমিয়ে কোৱা আৰু মইনো ফাৰ্স্ট টাইম খেলিছো ন মইতো কোন সাগতে কাপলছৰ লগত খেলিছো বাৰু একো নাই কোৱা তুমি ঠিক আছে মই কৈছো হা আমি দুজনে এনেকি কোৱেশ্চন বনাই লৈছো মই ইয়াতে বনাইছো দেখিছে আৰু তেওঁ বনাই লৈছে ফোনত বহুতখিনি কোৱেশ্চন আছে কি বনাইছে মই নাজানো আৰু মইও কোৱা নাই কি বনাইছো ঠিক আছে তো আমি এজনৰ কিজনৰ বিষয় সুধি মানে মই মোৰ কথা তেওঁ খুদিম তেওঁ তেওঁৰ কথা মোক খুদিব আৰু আমি চাম আমি এজনক কিমান জানো আৰু এখন ডায়েৰী হয় ডায়েৰীখন দেখা দিয়া এখন স্কোৰিংৰ কাৰণে ডায়েৰী দেখিছে সাইলেন্ট কিলাৰ হয় কথা নকয় কিন্তু নহয় কাউন্ট কৰা নাম্বাৰ 1 এই কাৰণে ডায়েৰীখন সবতকে আগতে নিজে আনি লৈছে আৰু এতিয়া আমি দুজনে এজনৰ যদি মই কাৰেক্ট আনসাৰ কৰো এটা কোৱেশ্চনত 1 নম্বৰকে থাকিব ঠিক আছে আৰু সেই কোৱেশ্চনটো আপোনালোকক কাউন্ট কৰিব আমি কোনটো জিকো ঠিক আছে তেতিয়াহলে আমি ভিডিওটো স্টাৰ্ট কৰো প্ৰথম মই সুধিম তেওঁ মোৰ বিষয়ে না প্ৰথম মই সুধিম তুমি সুধিবা ঠিক আছে ওকে স্টাৰ্ট কৰা মোৰ ফাৰ্স্ট কোৱেশ্চন মই দিয়া তোমাক ফাৰ্স্ট গিফটটো কি কোৱা ফাৰ্স্ট গিফটটো টেম্পটেশন চকলেট হে টেম্পটেশন তো কি তুমি দেখোন হোষ্টেলত গৈ মোক টেম্পটেশনে দিছিলা ন প্ৰথম জানো মোক চকলেট দিছিলা এটা চকলেট দিছিলো নেকি মই জানো পাহৰিলো দেই কিন্তু এইটো ফাৰ্স্ট গিফট নহয় ফাৰ্স্ট গিফটটো কোৱা 10 টকা দিছিলা 10 টকা দিয়া না তুমি মোক 10 টকা দিছে তুমি মোক 10 টকাই দিছিলা দিয়া না ফাৰ্স্ট গিফটৰ ভ্যালু নাই প্ৰথম গিফট 10 টকা দিছিলা মই টেম্পটেশন দিছিলা এই দুটা দিছিলা আৰু কোৱা আৰু নাই মই হাৰিলো কৈ দিয়া হাৰিলাটো শিওৰ ওকে ফাৰ্স্ট গিফট ইজ হ্যাপি ডেন্ট whatever ৰিক্সাত গৈ থাকোঁ হ্যাপি ডেন্ট দিয়া নাছিলো যে তুমি লগৰ ছোৱালীজনৰ লগত ৰিক্সাত গৈছিলা হ্যাপি ডেন্ট দিছিলো ওকে তেতিয়াটো বহুত সৰু আছিল তো যিয়ে নহওক ন ফাৰ্স্ট গিফট ইজ ফাৰ্স্ট গিফট সো হ্যাপি ডেন্ট গিফট হয় নেকি তাকে 10 টকা দিয়ে গিফট হ্যাপি ডেন্ট কি সব গিফট হয় না গিফট ইজ গিফট ঠিক আছে মই হাৰিলো ফাৰ্স্ট কৈ হাৰিলো মই 1 নম্বৰ মুৰদাত লিখি লওঁ 0 তোমাৰ ৰাইট নহয় মই তোমাক কোৱেশ্চন সুধিলেহে তোমাৰ ৰাইট তোমাৰ আহা নাই ঠিক আছে নেক্সট তো নেক্সট কোৱেশ্চন মোৰ ধৰা ইয়াতে বহুত কোৱেশ্চন আছে ইয়াৰ পৰা এটা পিক কৰা মই ধৰো পিক কৰা ইজি এটা হবে এইটো তো এইটো ইয়াতে আহা নাই মই কৈ দিছো কোৱা মই কি খাই ভাল পাওঁ তুমি সমোসা নহয় কিয় নহয় তুমি সমোসা খাই ভাল পোৱা কারেক্ট আনসার কৰিছা সবে তুমি জিকি লাগিয়া মই সমোসা খাই ভাল পাওঁ 1 নম্বৰ মোৰ মই 0 তাৰ 1 নেক্সট কোৱেশ্চন তোমাৰ পৰা নেক্সট কোৱেশ্চন না মোৰ ইজি কোৱেশ্চন উঠা ন মই ইমান ইজি কোৱেশ্চন উঠিছো বাৰু কোৱা মোৰ ফেভাৰিট কালাৰটো কোৱা ব্ল্যাক না ব্লু এন্ড ব্ল্যাক এটা দুটা হ'ব নহয় না কালাৰ এটা ব্ল্যাক শিওৰ ওকে রাইট আনসার 1 নম্বৰ দি দিম দেই তো আমি দুটা ইকুয়াল হৈ গ'ল তুমি ধৰলা ওকে নেক্সট মাই টার্ন মই খং উঠিলে কি কৰো তুমি খং উঠিলে মুখে বৰবৰাই থাকা আৰু নহয় হেটো সবে বৰবৰাই ন খং উঠিলে আৰু কি কৰা মই খং উঠিলে কি কোৱা হেটো পা তুমি খং উঠিলে গালি কৰা গালিটো নহয় গালিও নহয় গালি নহয় মই কি কৰো খং উঠিলে কান্দি থাকা আকৌ না কান নহয় হৈছে হাৰিছো বুলি কোৱা নহয় দেন তুমি কি কৰা খং উঠিলে তুমি পাহৰিলো কোৱাচোন বাৰু কি কৰা খং উঠিলে মই বাহিৰলৈ ওলাই যাওঁ স্কুটি লৈ আৰু বাহিৰত গৈ পুৰা খাই বৈ আহো আৰু ঘৰত আহি কওঁ মই একোৱে খোৱা নাই মানে দেখিছে এবাৰ এনেকে মনে ওলাই গলো মই জিকি গলো তেতিয়া মই এতিয়া 2 হলো তোমাৰ 1 হলো আসলতে নহয় এতিয়া এবাৰহে তুমি কৰিছিলা তেনেকুৱা নহয় তোমাৰো 2 হল মোৰো 2 হল তুমি দুটা কোৱেশ্চন ৰাইট আনসাৰ দিছা না তুমি 0 মোৰ 1
Yes. তুমি 1 ময়ো 1 মানে কাউন্ট হোৱা নাই এতিয়া মোৰ এটা কোৱেশ্চন ভুল হ'ল তোমাৰ এটা কোৱেশ্চন ভুল হ'ল ঠিক আছে বাৰু কিন্তু তুমি এটোটো ভুল কথা ক'লা না তুমি এবাৰ স্কুললৈ এনেকৈ ওলাই গৈছিলা আনকালে এবাৰ নহয় দিয়া এবাৰ কেলে মই ওলাই গৈ মন্দিৰত বহি থকা নাছিলো তুমি যে গোটেই তুমি মই নহয় এদিন কি হ'ল খং উঠি নহয় ওলাই গুচি গৈছিলো মন্দিৰত গৈ বহি আছিলো আৰু ৰাতি 6টা বজালৈকে ন 6টা বজালৈকে বিচাৰি আছে মাথা বেয়া কৰি দিব গম পাইছে ওকে বাৰু মই নেক্সট কোৱেশ্চন মোৰ না নেক্সট কোৱেশ্চনটো কি অলপ টান সুধিব লাগিব ন ইজি কোৱেশ্চন সুধিব পাৰা ন ঠিক আছে উঠা বাৰু এটা কথা কোৱা মই তোমাক দিয়া এটা সাৰপ্ৰাইজ যেটো মানে তোমাৰ ফ্লপ হৈ গ'ল যেটো তুমি ভাল নাপালা এটা সাৰপ্ৰাইজ ভাল সাৰপ্ৰাইজ আছিলে কিন্তু তুমি বস্তুটো ভাল নাপালা কি হ'ব হেই তুমি যে এবাৰ হাৰি এখন নিছিলে সিলভাৰ কালাৰ যোনখন সুতি হলে কোন অলৰেডি পিন্ধিছা না কি বস্তুটো মই ভাল নাপালো তুমি সাৰপ্ৰাইজ আছিল ইমান কমপ্লিকেশন বাপৰে বাপ তুমি আনিছিলা মই ভাল নাপালো তুমিতো আনা সব বস্তু মই ভাল পাও ও সাবন প্রাস আনিছিলা ন মই যেটো নাখালো তুমি যে দি দিলা কাবাক মোৰ মনত নাই কোৱা কিবা এটা গিফট আনিছিলো টি-শার্ট ও প্লাজোটো যেটো কালাৰ গুছি গল একো মনত নাই মানে হাৰিলো কোৱা হাৰিলো দিয়া মই কৈ দিও ন মই মানে এবাৰ কি আছিলে এৰ বাৰ্থডে আছিলে তো বাৰ্থডে বুলি মই তাক কানত পিন্ধা ইয়াৰিং এটা আনি দিলো গোল্ডৰ ইয়াৰিং ঠিক আছে সাৰপ্ৰাইজ বুলি তাই কলেজৰ পৰা আহি পেলাই যেতিয়া মই তাক ৰাতি দিছো তাই আকৌ বস্তু পছন্দ হোৱা নাই ইমান মৰমত আনিছো তাই পছন্দ হোৱা নাই পিছদিনাখন গৈ আকৌ চেঞ্জ কৰি বেলেগ এটা আনিছে গতিকে মোৰ সাৰপ্ৰাইজ একদম ফ্লপ আসলে হেতু কথা তুমি এইটো কথা মনত ৰাখিছা নেকি বাপৰে আসলে হেতু কথা নহয় হে ইয়াৰিংটো নহয় অকনমানি সৰু আছিল আৰু মোৰ নহয় এটা ফুটা ওপৰত এটা ফুটা তলত এইটো ফুটাটো ফিটিং নহয় তাৰ মানে এই কাৰণে মই এক্সচেঞ্জ কৰি বেলেগ এটা তোমাৰে পছন্দ আছিল ন এইটো যিয়ে হোক মোৰ সাৰপ্ৰাইজটো ফ্লপ হ'ল ন ঠিক আছে হ'ব দিয়া মই হাৰিলো তুমি এটা নাম্বাৰ 2 পালা আৰু মই 1 মইতো একো আনসাৰ দিব পৰা নাই নেক্সট কোৱেশ্চন তোমালে দিয়া তলত আছে নেকি এটা টান বুলি লিখি দিয়া কোৱেশ্চনটো টান হৈ যাব মই তোমাক ফাৰ্স্ট কি গিফট কৰিছিলো আৰু কোনটো দিনত কৰিছিলো তাৰিখটো কোৱা আৰু মই কি গিফট কৰিছিলো তুমি মোক ফাৰ্স্ট গিফট তোমাৰটো মনত নাই ন তুমি কি ৰিঅ্যাকশন দিছা একেবাৰে মই তোমাক ফাৰ্স্ট কি গিফট কৰিছিলো আৰু ডেটটো কোৱা তুমি মোক ফাৰ্স্ট গিফট টি-শার্ট কোন টি-শার্ট এটা কৈছা যে নো কিয় টি-শার্ট এটা কৈছিলা ন না ফাৰ্স্ট গিফট এটো নহয় টি-শার্ট নহয় টি-শার্ট লগত হাইলো বুলি কোৱা টাইম জিন্সও দিয়া নাই এটো বহুত পাছত তেতিয়া হলে পাহৰিলা ঠিক আছে মই তোমাক এটা কাপ দিছিলো ন জিন্তু তোমাৰ ফটো আছিল লগাই হেতু ফাৰ্স্ট গিফট আছিল নেকি হেতু ফাৰ্স্ট গিফট হেতুৱে আছিল দেখিছা তুমিও ফাৰ্স্ট গিফটটো পাহৰিলা গ'ল আৰু হ'ব মই জিকিলো তুমি হাৰিলা 0 দিয়া 0 দিয়া নহলে গোটে 0 হৈ থাকিব তুমি 0 দিয়া মই ইয়াত 0 দিও ন তোমাৰটো 0 এতিয়া তুমি মোক কোৱেশ্চন সুধা নেক্সট কোৱেশ্চন তোমাৰ নেক্সট কোৱেশ্চন মোৰ সোনকালে এটা কথা কোৱা খালি সময়ত মই কি কৰি ভাল পাওঁ তুমি খালি সময়ত কি কৰি ভাল পোৱা ইউটিউব নহয় হয় ইউটিউবে চোৱা তুমি দিন ৰাতি ইউটিউব বিছনাখনত শুই ল'ব আৰু ইউটিউব চাব আৰু উঠিব খাব আকৌ বিছনাখনত বহি ইউটিউব চাব আৰু গেমও খেলে বাৰু দেই গেম নহয় ইউটিউবত নলেজ নলেজ সব টেকনিক্যাল চেনেল বিলাক চাই 1 নম্বৰ পালে দেই নেক্সট এতিয়া মোৰ 6 নম্বৰ কোৱেশ্চন এটো ওকে 6টা হল নেকি 6টা হল দিয়া মই চাই দিও না মই কেতিয়া জবত জয়েন কৰিছিলো ডেটটো কোৱা তুমি জব ডেটটো কোৱা ডেটটো কৈ আছো মই জানুৱাৰীত কৈছা ডেটটো কোৱা 2020 ডেটটো কোৱা ডেটটো তেতিয়াহলে তুমি 27 তাৰিখ 27 তাৰিখ নহয় ডেটটো 29
নহয় 29 হাৰিলো বুলি কোৱা নাই নাই 29 নহয় ৰং কোৱেশ্চন মই 19 মই 20 জুনত জয়েন কৰিছিলো 19 জুন এই নহয় 19 জুন মই 20 তাৰিখে জয়েন কৰিছিলো 20 জুনত আগতে তুমি ফাৰ্ষ্ট গিফটতো তুমি ডেটটো ভুলকে কৈছা কোৱা নাই আৰু এইটো তুমি ভুলকে কৈছা হয় নেকি 0 আৰু তোমাক মই ফাৰ্ষ্ট গিফটত যে ডেটটো নকলো তুমি নকলা ন ফাৰ্ষ্ট গিফটটো তোমাৰ যে কাপটো দিছিলো কেতিয়া দিছিলো তোমাৰ বাৰ্থডে আছিল ন তোমাৰ বাৰ্থডে গিফট কৰিছিলো তুমি বাৰ্থডে আছিল তুমি 10 ফেব্ৰুৱাৰীত গৈছা তুমি 10 ফেব্ৰুৱাৰীত ঘৰলে গৈছা বাৰ্থডে তাৰ পাছত মানে 6 ফেব্ৰুৱাৰীত তেওঁৰ বাৰ্থডে হয় আৰু মই 10 ফেব্ৰুৱাৰীত গিফট দিছো ঠিক আছে নেক্সট কোৱেশ্চন তোমাৰ মোৰ নেকি মই খুদু এবাৰ টান শুনিব লাগিব দেই 2 নম্বৰ পালে এতিয়া কিমান হ'ল মোৰ মই কি ভুলে কৈছো এইটো কাউন্ট কৰা 1 নম্বৰটো এটো কি হয় মই 3 নম্বৰ পালো তুমি 2 নম্বৰ পাইছা এতিয়ালৈকে হয় নেকি यस বাৰু কোৱা বিয়াৰ আগৰ এটা এনেকুৱা ইনসিডেন্ট কোৱা যেটো মোক খুব খং উঠিছে মানে আৰু খুব কাজিয়া লাগিছে কাজিয়া ঠিক নহয় খুব খং উঠা এটা মোৰ এটা টাইম কোৱা বহুত বেছি খং উঠিছে নে ক হসকে মইতো বহুত মনত আছে লাইফত বহুত মনত আছে কাৰণ তুমি এবাৰে খং কৰি পাইছা মোক মই তোমাৰ যে ফোনটো ফৰমেট মাৰি দিছিলো খৰিকাত মই কৈ আছো কথাটো আপোনালোকে শুনক কি হ'ল ন আমি দুজনে তেওঁ বিয়া আগত আৰু আমাৰ বিয়া ঠিক হ'ল তাৰপিছত তেওঁ ইয়াৰ পৰা গৈছে আমি লগ কৰিব গ'লো আৰু তেওঁ খাব গৈছো আমি খৰিকাত তেওঁ সেইদিনা মানে খাই আৰু ফ্লাইটত যাব দেই তাৰপাছত কি ক'ল মই নহয় তেওঁ ফোনটো চাই থাকোঁতে কোনোবা ছোৱালীয়ে কণ্টেক্ট কৰে নেকি চাই আছো মানে চাই থাকোঁতে কি কৰিলো ন মই কিবা এটা নাম্বাৰটো ডিলিট কৰিব বিচৰা আছিলো ফোনটো নহয় ফৰমেট হৈ গ'ল ফৰমেট কৰি দিলো তাৰমানে ফৰমেট না গোটেইখিনি যিমান মোৰ কন্টাক্ট আছিল নে খল মানে গোটেই আগৰ মানে কি সৰু মোবাইল আছিল মোৰ বেসিক মোবাইল যা ব্যাকআপো নাছিলে যিমান নম্বৰ আছিল সব ডিলিট সব গ'ল আৰু নহয় কি কৰিলে জানে আপুনি হেতু বাদ দিয়ক আপুনি কি কৰিলে হেতু শুনক তাৰপিছত কি কৰিলে গোটেই খৰিকা যিবোৰ খানা খাইছে অৰ্ডাৰ দিছিলে ন নিজে নাখালে আৰু মইতো ভালকে খাইছো আৰু তেওঁ খঙতে খালে আৰু নামাতিলে নিজে গাড়ীত উঠি গুচি গ'লগে গৈ ফ্লাইটত উঠি নিজে আহি পাই ৰাতি ফোন কৰিছে আহি পালো বুলি ভাবকচোন ইমান দিনৰ মূৰত লগ পোৱাৰ পাছত মানে খং কৰিলে মোৰ লগত ইমান খং উঠিব ন আপুনি যদি ইমান সন্দেহ বিয়াৰ আগত মানে কন্টাক্ট নম্বৰ ডিলিট কৰিবলৈ জানো কাৰ নম্বৰ ডিলিট কৰিছে নাজানো আৰু গোটেই কন্টাক্ট মিছ মোৰ সব কথা কৈ নিদিবা আকৌ দিয়া এনে 1 নম্বৰ পালা বাৰু দিয়া পালো ন মই পালো 4 নম্বৰ তুমি পাইছা অকল 2 ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন তোমালে কোৱেশ্চন দিনবাৰ কোন খুদিবা দে দিনবাৰ কোন মনত থাকে লৰা মানুহ দিনবাৰ মনত থাকে নিকক ঠিক আছে আমাৰ লাভ এনিভাৰ্সাৰি কেতিয়া মেৰেজ এনিভাৰ্সাৰি হে আমাৰ লাভ এনিভাৰ্সাৰি থাকে নেকি কিবা মই আজি তুমি নতুন কাজি বনাইছা এটো নতুন আৱিষ্কাৰ নহয় তুমি মোক কেতিয়া প্ৰপ'জ কৰিছিলা এটা দিন আছে হেতু মানে সবে সেলিব্ৰেট কৰে মই এটা মানে হেৰি দি দিছো সবে সেলিব্ৰেট কৰে এটা ক্লু দি দিছো মানে হেতু সবে সেলিব্ৰেট কৰে তেতিয়া ভ্যালেন্টাইন ডে নহয় হেতু বহুত সেলিব্ৰেট কৰে মানে মানুহ পাৰ্টি সালি কৰে লাভ এপ্লাই পাৰ্টি কৰে আৰু মানে ইমান কৰিছে 31st yes 31st December 2014 তুমি মোক ভাল পাও বুলি কৈছিলা আৰু আমাৰ 16 বিয়া হৈছিল ঠিক আছে 1 নম্বৰ পালো দেই 1 নম্বৰ পাইছা এতিয়া নেক্সট তোমাক মই ক্লুটো দিয়াৰ পাছতে 1 নম্বৰ পাইছা ন মোৰ মনত আছিল মই এনে জাস্ট চাইছিলো না হৈছে আৰু ওকে নেক্সট কোৱেশ্চন মই আটাইতকৈ বেছি ইৰিটেট কেতিয়া হওঁ মানে খুব ইৰিটেট কেতিয়া হৈ যাওঁ মানে তুমি কি কৈ যাম খুব বেছি ইৰিটেট হৈ যাওঁ ক্লুটো দি দিলো দেই মই যেতিয়া এটা কথা দুবাৰ তিনিবাৰ কওঁ তেতিয়া তুমি ইৰিটেট হৈ যা হয়নে দুবাৰ দিনা নহয় এটা কথা এবাৰ ক'ব দুবাৰ ক'ব তিনিবাৰ মানুহে কেতিয়া এটা ৰ'ব শুনক তেওঁ মোৰ চব বেয়া কথাবোৰ কৈ আছে হয়নে মানুহে কেতিয়া এটা কথা দুবাৰ তিনিবাৰ কওঁ যেতিয়া সেই মানুহটোৰ কথাটো নুশুনে হয়নে সেইকাৰণে এতিয়া তেওঁ মানে নিজে ষ্টাৰ্ট কৰি দিছে বাৰু 1 নম্বৰ পালা তুমি নেক্সট কোৱেশ্চন তোমালে মই কোৱেশ্চন মই নম্বৰ পোৱা নাই তুমি নম্বৰ পাইছা ন এতিয়া লাষ্ট কোৱেশ্চনটো ভুলকে গ'লে তো নম্বৰ পাবাই মই তোমাৰ কোনটো বস্তু বেয়া পাওঁ তোমাৰ কোনটো হেবিট মই বেয়া পাওঁ তুমি মোৰ মই হেবিট বেয়া নাই মই তোমাৰ কোনটো বস্তু কোনটো হেবিট বেয়া পাওঁ যোনটো মই চেঞ্জ কৰিব বিচাৰো মই এনেই তো মোৰ হেবিট বেয়া নাই
এইটো যিটো হেবিটৰ কথা কৈছে মোৰ মতে ন সেইটো চবৰে আছে এইটো মানে জেন্স হেবিট অলপ ডাঙৰকে কৈ দিয়া হেৰি লাজ কৈছে নিজৰ কথা মানে মই বস্তুবোৰ কি কাপোৰ চাপোৰবোৰ ইফালে ইফালে পেলাই দিওঁ ন সেইটো কথা কৈছা আৰু সেইটো নহয় আৰু এটা আছে এটাই হ'ব ন কাপোৰটো তুমি ভালকে জাপিয়ে থোৱা বাৰু কাপোৰ মই দলি মাৰিলো কাপোৰ ঠিক নকৰিলো সেইটো কথা কৈছা সেইটো নহয় আৰু এটা আছে তেনেকুৱা ৰিলেটেড কোনটো বস্তু মই বেয়া পাওঁ আৰু কি আছে আৰু মোৰ সব ঠিক আছে একদম পাৰফেক্ট মই কওঁ সেইটো ভুল হৈছে কোনটো কৈছো শুনক তেওঁ নহয় বাহিৰত যাব নহয় ফুৰিবলৈ আৰু ফুৰিবলৈ তাত মাহত যি কাগজ পায় নহয় চব উঠাই টুকুৰা টুকুৰ কৰি আনি ঘৰত ডাইনিং টেবুলত পেলাই থৈ দিয়ে জানে নাই আৰু নিজে তুমি কাগজ এইটো বেংকৰ মিনি ষ্টেটমেন্টৰ কাগজ ক'ৰবাত বিল কিনিছো এইবিলাকৰ কাগজ ক'ৰবাত নিউজ পেপাৰ পালে আনি নহয় হয় তাৰপিছত আনি ডাইনিং টেবুলত থৈ দিয়ে জানে আৰু মই পেলাব ক'লেও নেপেলাই তাৰমানে সেইটো হেবিটে গোটেই বস্তুখিনি আনি গোটাই সেইটো হেবিট নহয় ন এইবোৰ হিচাপো কৰিব লাগে ন মানুহৰ লাইফত এটা হিচাপ দৰকাৰ হয় ন সেইখিনি হিচাপ কৰোঁ সেইটো একো বেয়া হেবিট নহয় সেইটো ভাল হেবিট আছে আৰু কাপোৰ চাপোৰবোৰ বেয়া কৰা তো বেয়া হেবিট আছে তথাপিও সেইটো যদি তুমি এইটো মই নম্বৰ পাইছো নহয় যদি তুমি হিচাপ কৰা তেতিয়াহ'লে ভালকে থ'ব লাগে ন গোটেইখিনি খিচি মিচি কৰে ন পেলাবলৈ থওঁ ন পেলাবলৈতো পেলাইতো দিব পাৰে ন নাই এইটো তোমাৰ ভুল হৈছে জিৰ' কৰা এইটো নম্বৰ মই পাম ন তুমি নোপোৱা কোনেও নোপোৱা তুমি জিৰ' তুমি ভুলকে কৈছা নেক্সট মোক সোধা মই সুধিম কি সুধোঁ বাৰু মই চাই লওঁ মোৰ কুৱেশ্যন বেংক এনেকুৱা এটা বস্তুৰ নাম কোৱা যিটো মই খাই ভাল পাওঁ আৰু মই সদায় খাওঁ মানে আৰু কিন্তু তুমি ইমান ভাল নোপোৱা কেতিয়াবা খোৱা কেতিয়াবা নোখোৱা আলু এই নহয় এনেকুৱা এটা বস্তু যিটো মই মানে খুব ভাল পাওঁ খাই খুব ভাল মানে মোক ডেইলি লাগিবই আৰু এইটো এইটো চাহ গাখীৰ চাহ মোৰ ভাল পায় আৰু মই গাখীৰ চাহ নাখাওঁ মোৰ নাম্বাৰ 1 চাহটো লাগে নহয় জানো ৰাতিপুৱা গধূলি দিয়া মই পাইছোঁ 1 নম্বৰ 0 নহয় 1 দিয়া অ'কে 1 কিমান হ'ল এতিয়ালৈকে 1 2 3 4 5 6 আৰু তোমাৰ অকল 3 হৈছে এতিয়া নেক্সট তোমাৰ তুমি চিটিং কৰিছা ন মই চিটিং কৰা নাই মই কি চিটিং কৰিম ইমান ইজি কুৱেশ্যন তোমাক সুধিছোঁ মই তুমি দিন বাৰ সুধিলে কেনে মনত থাকিব ন মই কি পিন্ধি ভাল পাওঁ তুমি কি পিন্ধি ভাল পোৱা তুমিতো চবেই পিন্ধা এনেই মই কোনটো বস্তু পিন্ধি ভাল পাওঁ এনেই মানে সদায় ক'ৰবাত ওলাই গ'লে বা কিবা গ'লে মই পিন্ধো যে জিন্স পিন্ধি ভাল পোৱা কাৰেক্ট মই জিন্স পিন্ধি ভাল পাওঁ দিয়া তুমি এক নম্বৰ পাই গ'লো দেই কোৱা মোৰ যেতিয়া খুব খং উঠে ন সঁচাকৈ বহুত খং উঠে মই কি কৰোঁ তুমি চব বস্তু দলিয়াই দিয়া খং থেৰাপি তুমি চব বস্তু দলিয়াই ভাঙি দিয়া কেতিয়া ভাঙিছো একো নাই ভঙা কোৱা তোমাৰ খং উঠে হ'লেও কেতিয়াবা উঠিলে কি কৰোঁ মুখখন ফুলাই থাকা মানে খং উঠিলে বা কাজিয়া লাগিলে কি কৰোঁ মই তুমি মুখখন ফুলাই থাকা এইটো হিন্স দিছো ন কাজিয়া কৰিলে কি কৰোঁ তুমি কাজিয়া নকৰাইচোন নোৱাৰা বুলি কৈ দিয়া তুমি হেৰি কৰা আৰু বা তুমি ভাত চাত নোখোৱা মইতো খোৱা বোৱাত মই পিছ নাথাকো দেই খোৱাটো পুৰা কৰিম মই তেতিয়াহ'লে তুমি নাজানো বুলি কৈ দিয়া মই নাজানো কৈ দিয়া মই খং উঠিলে নহয় একদম মনে মনে কথা নাপাতো মই চৰি মই জিৰ' সেইটোতো মনতে অহা নাছিল মই আমি একেলগে ফাৰ্ষ্ট ফুৰিব ক'ত গৈছিলোঁ একেলগে ফাৰ্ষ্ট টাইম বহুতো ফুৰিছোঁ ন প্ৰথম ফুৰিব ক'ত গৈছিলোঁ ক'ত গৈছিলোঁ তেজপুৰ তুমি আহিছিলা যে তেজপুৰত সেইটোতো পাছতহে তাৰ আগতে আমিতো তেজপুৰ সেইবিলাকতো নহয় আমি বিয়াৰ পাছত প্ৰথম লং সেইটো সৰু ট্ৰিপ নহয় মানে আমি মানে ফুৰিব ক'ত গৈছিলোঁ বহুত দূৰৰ জেগাত আমি চিমলা সেই চিমলাটো বিয়াৰ তাৰ আগতে আমি ক'ত গৈছিলোঁ গুৱাহাটীৰ পৰাই গৈছিলোঁ জানা টিপছটো দি দিছোঁ তোমাক খৰিকাত গৈছিলোঁ খানা খাবলৈ সেইটো লং ড্ৰাইভ নহয় ন তেতিয়াহ'লে আমি শ্বিলঙৰ কথা কৈছা মিচিং কিচেন গৈছিলোঁ নহয় তুমি শ্বিলং আমি শ্বিলং চেৰাপুঞ্জী গৈছিলোঁ আমাৰ বিয়াৰ পাছত যেতিয়া গুৱাহাটী আহিছিলোঁ ন তেতিয়া আমি ফুৰিব গৈছিলোঁ তাৰ পাছত আমি আহি গৈছিলোঁ ন ঠিক আছে এতিয়া তোমাৰ কুৱেশ্যন মোৰ কৈছে ন এবাৰ সহজ এটা সুধি দিওঁ দেই একবাৰ ক'ব পৰা নাই বুজিছেনে কোৱা
মোৰ লাইফৰ এইম কি তোমাৰ লাইফৰ এইম বহুত ডাঙৰ এটা ঘৰ বনোৱা নহয় এইটো চবৰে থাকে তোমাৰ লাইফৰ এইমটো হৈছে কৰপতি হোৱা যা কিমান কোৱেশ্চন আছে বহুত মই তোমাকতো এনে ভাল পাওঁই বহুত বেছি ভাল পাওঁ তোমাৰ বাহিৰে মই কাক বেছি ভাল পাওঁ আইতা বহুতি মানে আইতাকো খুব ভাল পায় তোমাৰ মনত আছে মই মোৰ আইতাক বহুত ভাল পাওঁ বাট এই ভিডিঅ'টোৰ যোগেদি মই আৰু এটা কথা ক'ব বিচাৰোঁ মোৰ আইতাক মই ভাল পাবলৈ আচলতে সৰুৰ পৰা আমি ল'ৰা ছোৱালীক যেনেকৈ শিকাওঁ তেনেকৈ শিকে ন মোৰ আইতাক মই ভাল পোৱাৰ আঁৰত মানে মোৰ মা দেউতা আছে সেইকাৰণে মই মা দেউতাকো বহুত ভাল পাওঁ কিন্তু আইতাক মই বেছি ভাল পাওঁ যে সেইটো মা দেউতাৰ কাৰণে ভাল পাওঁ তেওঁলোকে আচলতে ককা আইতাৰ লগত এটাচমেণ্টটো আমাৰ ৰাখি দিছিলে ভাইটি মোৰ আৰু আমাৰ ঘৰত বাহঁত যোনে আছে সেইকাৰণে আমি আইতা ককাৰ লগত বহুত বেছি মানে ক্ল'জ হয় ন আৰু বহুত বেছি মিছ কৰোঁ এতিয়াও আইতা 98 years old lady মই 98 মান হৈছে চাগে আইতা ন অলমষ্ট চেঞ্চুৰী হ'ব এতিয়া চেঞ্চুৰী তো মই আইতাক বহুত বেছি ভাল পাওঁ আৰু মোক বহুত বুজি পোৱা এজনী মানুহ মানে আপোনালোকে সদায় আশীৰ্বাদ কৰিব যাতে মোৰ আইতা সদায় একে থাকে ঠিক আছে মই কোনটো সময়ত শুই ভাল পাওঁ তুমি কোনটো সময়ত শুই ভাল পোৱা ডিউটিৰ পৰা আহি তুমিতো অল দ্য টাইমে শুব পাৰা তুমি ট্ৰেইনত গ'লে শুই ভাল পোৱা মই ট্ৰেইনত গ'লে খুব শুওঁ আৰু কেছৰ কাম কৰা 1 2 3 4 5 6 7 তুমি পাইছা 7 Game over মই পালো 9 ঠিক আছে আপোনালোকৰ আশা কৰো ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিছে তেতিয়াহ'লে কৈ দিয়া ভাল লাগিছে আমাৰ মেইন কথা হ'ল গেমটো যদি ভাল লাগিছে আপোনালোকে খেলিব গেমটো খেলা আৰু কি মানে কি পুৰণা মেমৰিবোৰ ৰিকালেক্ট হয় ন ভাল লাগে কেতিয়াবা কি আছিলে আমি ক'ত গৈছিলোঁ কি কৰিছিলোঁ কেতিয়া আমাৰ কাজিয়া লাগিছিলে কি গিফ্ট দিছিলোঁ ভাল লাগে কেতিয়াবা ৰিকালেক্ট কৰি পেলাই তো এই গেমটোৰ থ্ৰুদি ন আমি আমাৰ অতীতটো বা পাষ্টটো অকণমান আমি চাব পাৰোঁ ভাল লাগে টাইম পাছ এটা হয় নহয় জানো খেলি ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু আমাৰ দুজনক ছাপোৰ্ট কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ আমি কাপল চেলেঞ্জৰ বেলেগ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ বাই বাই